নমস্কাৰ। এতিয়া যেহেতু বিহু বতৰ আৰু বিহু বতৰত এতিয়া দেখিবলৈ পোৱা গৈছে গাঁৱে গাঁৱে এতিয়া গগনা, ঢোল, পেঁপা, মাত আৰু এটা কথা উল্লেখ কৰিব লাগিব, বিশেষকৈ অসমীয়া জাতীয় জীৱনৰ অসমীয়া সংস্কৃতিৰ অন্যতম সম্পদ হৈছে মই বনাই থকাটো গগনা। আৰু এতিয়া গগনা বনাবলৈ ইতিমধ্যে ষ্টাৰ্টিং কৰি আছিলোঁ, আগৰ পৰাই অকণমান শিকিছিলোঁ যদিও এতিয়া ৰিচেণ্টলি কৰিছিলোঁ। এডাল জুইত দিছিলোঁ আৰু জুইত দি পিনে অকণমান এতিয়া গছৰ তলত ছাঁত ৰখি আছোঁ আৰু কাৰোবাক লাগিলে ক'ব, ফ্ৰীকৈ দিম, পইচা নলওঁ। আৰু গগনাৰ আজিকালি বজাৰৰ মূল্য মিনিমাম 50ৰ পৰা 100 টকা হয়। তৎসত্ত্বেও আমি ফ্ৰীকৈ যোগান ধৰিবলৈ আমি ইচ্ছা কৰিছোঁ আৰু কাৰোবাক যদি লাগে আপোনালোকে ক'ব পাৰিব। বিহু শুভেচ্ছা আগতীয়াকৈ জনালোঁ। আৰু অসমীয়া যিহেতু সম্পদৰ এক অন্যতম অংগ হৈছে আপোনাৰ গগনা বনাবলৈ শিকক। নাচনীয়ে যি ধৰণে নাচোঁতে ব্যৱহাৰ কৰা হয়, ঠিক একেধৰণে এতিয়া এই গগনাটো গাঁৱে গাঁৱে এতিয়া বিশেষকৈ বনাই থকা দেখিবলৈ পোৱা গৈছে বা ময়ো বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু ভিডিঅ'টো ইমানেই, বেছি দীঘল নকৰোঁ। বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু কাৰোবাক লাগিলে কমেণ্ট কৰি দিব।